ককা তুমি ইয়াতে বহি আছা? ল'ৰা মই ইয়াতে বহি আছো। তোমাক মই এথনিৰ পৰা বিচাৰি আছো। কিয়নো বিচাৰি আছা মোক হে? ককা আজি তুমি এটা সাধু ক'ব লাগিব। সাধু যেতিয়া তেতিয়াই নকয় নহয়, মই গধূলি তোমাক কম দিয়া। ককা কি সাধু ক'বানো? ৰ'বাচোন মই ভাবিব লাগিব কি সাধু কওঁ এতিয়া। ককা আৰু নাতি ইয়াতে আছা হ'বলা। দেউতা ইয়াতে আছো। পিছে ককা আৰু নাতি কি আলোচনা হৈ আছে হে? দেউতাই মই ককাক সাধু ক'বলৈ কৈ আছো। হয় নেকি? পিছে এতিয়া সাধু নকয় নহয় বোপা। এতিয়া ব'লা ভাতকেইটা খাই লোৱা। গধূলি মায়ে ধূপ ধূনা লগোৱাৰ পিছত অকণমান কিতাপ পঢ়িব লাগিব। তাৰপিছত অকণমান শুনিবা আৰু শুনি ভাত পানী খাই কৰি শুই থাকিবা। এতিয়া ব'লা ভাত খাবা। দেউতা তুমিও ব'লা ভাতকেইটা খাই ল'বা, মই এইফালে যাব লগাও আছে। হ'ব দে ব'ল গৈ আছো। পিছে নাতি ৰাতিকে মই সাধু কম হা। ককা এতিয়া সাধুটো কোৱাচোন, মই অলপ পিছত টোপনি যাম। হয় নেকি? কম কিনো সাধু কম। শুন, সাধুটোৰ নাম হ'ল শিয়াল আৰু আঙুৰ। কি ককা, শিয়াল আৰু আঙুৰো সাধু থাকে? তাকেতো। মই আৰম্ভ কৰোঁ। তই ভালকৈ শুনি যাবি দেই। এই সাধুবোৰৰ মাজতে আমি এটা শিক্ষাও পাই যাম। শুন তেনেহ'লে। এদিনাখন এটা শিয়ালে হাবিৰ মাজেৰে গৈ থাকোঁতে এজোপা আঙুৰ গছ দেখা পালে। গছজোপাত আঙুৰে থোপা থোপকৈ লাগি থকা দেখিলে। আঙুৰ যে এবিধ মিঠা ফল সি ইমান দিনে শুনিহে আছিল। আঙুৰবোৰ দেখি তাৰ জিভা পানী পৰিবলৈ ধৰিলে। দেউতা তোমালোকে সাধু কোৱা শেষেই কৰিলা নেকি? দেউতা ক'ত শেষ হ'ব, এতিয়া আৰম্ভ কৰিছেহে ককাই। হয় নেকি? ময়ো বোলো তহঁতৰ সাধুকে অলপ শুনি যাওঁ। দিয়া দেউতা আৰম্ভ কৰা। কেনেকৈ আঙুৰখিনি পাৰিব পাৰে তাকে শিয়ালটোৱে ভাবিব ধৰিলে। কিছু সময় পিছত তাৰ মূৰত এটা বুদ্ধি খেলালে। দেউতা শিয়াল আৰু আঙুৰৰ সাধু কৈ আছে নেকি? দেউতা ককাই শিয়াল আৰু আঙুৰৰ সাধুৱে কৈ আছে। শিয়ালটোৱে জঁপিয়াই জঁপিয়াই আঙুৰবোৰ পাৰিবলৈ চেষ্টা কৰিলে। বহুতবাৰ জঁপিয়াই জঁপিয়াই তাৰ ভাগৰ লাগিল। শিয়ালটোৱে ভাগৰুৱা হৈ পৰিল। অৱশেষত শিয়ালটোৱে আঙুৰৰ থোপা এটাও পাৰিব নোৱাৰিলে। কিন্তু কিয় ককা? কাৰণ শিয়ালে কেতিয়াও গছত উঠিবলৈ নোৱাৰে। সি জঁপিয়াই জঁপিয়াই গছজোপাৰ পৰা আঙুৰ ছিঙোতে তাৰ জাপটো আঙুৰৰ থোপাত নপৰেগৈ। সেইবাবে সি আঙুৰবোৰ থোপাটো বাদে এটা আঙুৰো ছিঙিব নোৱাৰিলে। পিছত শিয়ালটোৱে কি কৰিলে ককা? পিছত শিয়ালটোৱে ভাগৰুৱা হৈ আঙুৰবোৰকে টেঙা বুলি কৈ সি আঙুৰৰ গছজোপাৰ ওচৰৰ পৰা গুচি গ'ল। শিয়ালটোৱে এটাও আঙুৰ খাব নাপালে। শিয়ালটোৱে এটাও আঙুৰ খাবকে নাপালে। এই সাধুটোৰ পৰা আমি এটাই শিক্ষা পাওঁ যে যিবোৰ কাম আমাৰ দ্বাৰা সম্ভৱ নহয় সেই কামবোৰ আমি কৰিবলৈ কেতিয়াও আগবাঢ়িব নালাগে, নহ'লে এই শিয়ালটোৰ দৰেই দশা হ'ব। হয় দিয়া দেউতা, আমাৰ শক্তি বা সামৰ্থ্য বা আমি সম্ভৱ হোৱা কামবোৰহে আমি কৰিব লাগে। বাৰু তহঁত দুইটাই বহুত কথা শিকিলি। হ'ব দে এতিয়া শুগে, মোৰো টোপনি ধৰিছে।